তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি হৈছে কৃষ্ণ জন্মাষ্টমী। আপোনালোকে সকলোৱে গমেই পাইছে। তো অলপ ওলাই আহিছোঁ গোপিনী চাবলৈ চাহপাত বাগানৰ মাজলৈ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গোপিনী বহুত অহা যোৱা কৰি আছে ৰাস্তাৰ আগেৰে। তো আপোনালোকেও দেখিবলৈ পাব আজি কৃষ্ণ জন্মাষ্টমীত বহুতো গোপিনী। এইফালে গৈ আছে ৰাধাসকল, আপোনালোকে দেখা পাইছে। এইফালে গৈছে ৰাধাসকল আৰু আমাৰ কৃষ্ণসকল আহি আছে এইফালে। চক এইফালে গৈ আছে কৃষ্ণসকল, তো আৰু আহি আছে ৰাধা এইফালে। তো আমি আছোঁ বৰ্তমান অপেক্ষা কৰি কৃষ্ণক, ৰাধাক। বন্ধুসকল, আজি হৈছে কৃষ্ণ জন্মাষ্টমী, সেয়েহে আমি আহিছোঁ আজি ফুৰিবলৈ। তো আঠিঘাটৰ আঠিঘাট নহয়, এইটো নাগিজুলি হ'ব। তো নাগিজুলি ওচৰত আহিছোঁ, মন্দিৰত ফুৰিবলৈ আহিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আজি গোপিনী মানে দেখি দেখি পাগল হৈ যাব। মই ভবা নাছিলোঁ যে আজি মানে ইমান মানুহ হ'ব ইয়াতে, মানে কৃষ্ণ ৰাধা মানে ইমান আহিব। তো এই চক না, ইফালে চক, ইফালে গ'লেই ভূত। তো বলক চাই থাকক, মজা লওক। গৈ আছে গোপিনী কাষতে, গৈ আছে যোৰা যোৰা, আমিহে আছোঁ চিংগল, যোৱা যোৱা যোৰা যোৰা। তো মানে লগৰীয়া কেইজনমানক ৰখি আছিলোঁ, তো ইয়াতে অলপমান ৰখিলোঁ আমি। ধুনীয়া পৰিৱেশ, ৰাধা গোপিনী মানে চব গৈ আছে। তো আমিও ইয়াতে ৰখি আছোঁ। মই উঠিছিলোঁ নাই আৰু तो गाइस हम लोग आ गया मंदिर पे। तो आप लोग देख सकते हैं कितने सारे गोपिनी यहाँ पे नाच रहा है। तो ये है गोपिनी लोग फोटो खींचा रहा है। गोपिना सा गोपिनी गोपिनी इमान साब अपनी। तो यहाँ पे आप देख सकते हैं बहुत सारा गोपिनी लोग है। कुछ समय देखते रहिए। मेरा पीछे भी बहुत सारा गोपिनी है, पीछे भी है गोपिनी बहुत सारे, आप लोग देख सकते हैं। बहुत दुनिया गोपिनी है, देख सकते हैं आप लोग। अरे बहुत फुल आसिल ना इफाले নাই। টকাৰ পৰা গৈছ না। এয়া বিশ্বজিৎ, নাম কি আছিলে তোৰ নাম? মহাদেৱ। ইয়াৰ নাম কি আছিল? সঞ্জীৱ। সঞ্জীৱ ফাৰ্ষ্ট ছাবস্ক্ৰাইবাৰ হয় ই। তো ইয়াক লগ পালোঁ, ভাল লাগিল। ছাবস্ক্ৰাইব মই নিজে কৰি দিছোঁ, মোবাইলটো টানি আনি ছাবস্ক্ৰাইব কৰি দিছোঁ। চব মানে ৰাধা চাব আহিছে ইহঁতে, তো ভাল লাগিল লগ পাই। চব মানে কৃষ্ণ জন্মাষ্টমীত ৰাধা চাব আহিছে ইহঁতে। আজি গোপিনী চাই থাকক, কিমান গোপিনী চাব ইয়াতে দেখিবলৈ পাব। ইয়াতে ঢেৰ গোপিনী আছে। এই চক জুম কৰি দিছোঁ।
এইখিনি ৰ ভিডিঅ' কি ৰাধা চাধা দেখা পালি নে নাই বহুত ৰাধা লাহে লাহে ব্লগ বনাই আছো কোনে एक से बढ़कर एक आ रहा है তো আমি মানে গোপিনী চাই চাই ভাগৰি পৰিছোঁ তো ইমানে আহিছে ইয়াতে তো চাই থাকক আপোনালোকে আগত তো এইবাৰ চাম ইয়াতে গোপিনী পিছফালে চাম আৰু কি ধুনীয়া হৈছে বোলো কৈছোঁ যিসকলে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব